নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ কিবা এটা কোৱা আকৌ তুমি কোৱা কোৱা নোকোৱা আজি বিষয়টো অকণমান বেলেগ আজি মোৰ পাৰ্চনেল লাইফৰ মানে পাৰ্চনেল এটা কথা ক'ম বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ আপোনালোকে জনাব মানে উত্তৰটো কেনেকৈ দিব পাৰি থাম্বনেইলটো দেখি পেলাই আপোনালোকে অকণমান গম পাইছে কিন্তু আচল কথাটো তেনেকুৱা নহয় এতিয়া কথাটো হৈছে কি কৰবাত যদি ফুৰিবলৈ যাওঁ তেতিয়া মানে কিছুমান মানুহে প্ৰশ্ন কৰে ল'ৰা নে ছোৱালী দেখাত কেনেকুৱা লাগিছে তাইক ফ্ৰক পিন্ধি আছে খাৰুমণি পিন্ধি আছে বেল চেল মাৰি নিওঁ ফুটটো দি নিওঁ হয়নে তাৰপিছত মানুহে সোধে ল'ৰা নে ছোৱালী তাৰপিছত মই যদি কওঁ ছোৱালীহে নেকি আৰে যোনে লৈ নাযাওক আমাৰ ঘৰৰ মানে কেতিয়াবা সোধে আপোনালোকৰ সেই বোৱাৰীজনী কি হ'ল তাৰপৰা ক'ব যদি ছোৱালীহে নেকি আৰে এই সৃষ্টি ইমানখিনি যে এই মানে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত বাকী জীৱ জন্তুবিলাকৰ কথা নকওঁ মানুহৰ কথা কৈছোঁ মই পুৰুষৰ পৰা সৃষ্টি হয় নেকি চবটো নাৰীৰ পৰাই সৃষ্টি হয় প্ৰত্যেকজনী মহিলাই নহয় বাৰু মানে যিখিনি পুৰুষেই হওক বা নাৰীয়েই হওক বা তৃতীয় লিংগই হওক নাৰীৰ পৰাই সৃষ্টি হৈছে আৰু তেতিয়াহ'লে এই নাৰী জাতিটোক ইমান মানে এনেকুৱা অপমান কিয় মানে অৱমাননা কিয় এতিয়া যলৈকৈ নাযাওঁ এতিয়া এই ছোৱালীজনীৰ কথা বাৰু তেনেকৈ ক'লে মই কেনেকৈ সহ্য কৰোঁ কিছুমান মানুহে ডাইৰেক্ট কয় ছোৱালীহে নেকি আৰে ছোৱালীহে নেকি ইমান ধুনীয়াকৈ ফ্ৰক চ্ৰক পিন্ধাই নিয়াৰ পিছত আকৌ কয় বোলে ছোৱালীহে নেকি এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন কষ্ট পাইছোঁ আজি মানে ছোৱালীজনী জন্ম হোৱাৰ পৰাই মানে মই বহুত কষ্ট পাই আছোঁ বহুত মানুহৰ মুখত এই প্ৰশ্নটো শুনিছোঁ আৰু উত্তৰ দি মানে ভাগৰি গৈছোঁ আচলতে তেওঁলোকে মোক ইনচাল্ট কৰিছে নে কি কৰিছে মই সেইটো কথা নাজানো কিন্তু মানে মই সঁচাকৈ যথেষ্ট মানে অন্তৰত দুখ পাইছোঁ এনেকুৱা লাগিছে যেন মই বহুত ডাঙৰ এটা মহা পাপ কৰিলোঁ মানে তেনেকুৱা নিচিনা লাগি আছে বহুত ডাঙৰ যেন এটা মই পাপ কৰিছোঁ আৰু এয়া পাপৰ শাস্তি মানে মোৰ তেনেকুৱা যেন লাগি গৈছে আচলতে মানে এই জেগাখিনিতে নে অন্য জেগাত বহুত জেগাত বাৰু পাইছোঁ এইটো নোপোৱা নহয় কিন্তু আপোনালোকক জনাইছোঁ আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে কিন্তু ভিডিঅ'টো শ্বেয়াৰ এইটো কাৰণে কৰিব মই তেওঁলোকক মানে ক'ব বিচাৰিছোঁ আপোনালোকক যিসকলে চাই আছে এই ভিডিঅ'টো মানুহক যদি সুখ দিব নোৱাৰে তেতিয়া দুখ নিদিব কাৰণ সুখ দিব নোৱাৰিলেও আপোনালোকৰ দুখ দিয়া অধিকাৰ কেতিয়াও কাৰো হাতত নাই আৰু এনেকৈ মানুহৰ মনতো তেনেকৈ আঘাত দিব নালাগে আৰু ভিডিঅ'টো বনাবলৈ সাহস পালোঁ অমৃতা গগৈ বাৰ পৰা সকলোৱে চিনি পায় জনপ্ৰিয় অভিনেত্ৰী তেওঁ সেইদিনাখন বাৰ্তালাপত কৈছে তেওঁ মানে ক'ৰবাত যদি সোধে মানে তোমালোকৰ ঘৰত কোন কোন আছে বা কি কথা তেওঁ যদি কয় আমাৰ ছোৱালী দুজনী তেতিয়া সোধে ল'ৰা নাই তেতিয়া তেওঁ কৈছে এইমাত্ৰ মই কি ক'লোঁ ময়োতো কৈছোঁ যে আমাৰ ছোৱালী দুজনী তেওঁ তেতিয়া কৈছে যে মোৰ হাজবেণ্ডৰ ঘৰত ল'ৰা দুজন কোনেওতো নুসুধে যে ছোৱালী দুজনী কিন্তু তেওঁ কিয় প্ৰশ্ন কৰে ল'ৰা নাই আৰে এতিয়া বৰ্তমান মানে এই পৃথিৱীখনত ল'ৰাই কি কৰি আছে বা ছোৱালীয়েনো কি কৰা নাই আজি লাভলীনাই হওক বা হিমা দাসেই হওক কল্পনা চাওলাৰ পৰা কনকলতালৈকে মূলা গাভৰুৰ পৰা আপোনাৰ দেশৰ বীৰ বীৰংগনা যিমান আছে তেওঁলোকে আমি মানে নিজকে লাচিত দেশৰ নাৰী বুলি ক'বলৈ লাজেই লাগিছে ইমান ঠেক মনৰ ইমান কলুষিত মনৰ আমি মানে মানুহ আৰু নাৰীৰ প্ৰধান শত্ৰু বেলেগনো কি হ'ব পাৰে কি ক'ম ভাবিয়ে পোৱা নাই আপোনালোকক সঁচাকৈ মনত বেলেগ আঘাত মানে এইটো মানুহখিনিৰ পৰা পাইছোঁ আচলতে এইটো কলিকাল মানে একদম ঘোৰ কলিকাল কোনো মানুহৰ কাৰো প্ৰতি দয়া মমতা বোলা বস্তুটো একদম একেবাৰেই নাই আৰু সেইটো কাৰণে কৈছোঁ আপোনালোকে যিসকলে চাই আছে ভিডিঅ'টো মানুহৰ মনত আঘাত নিদিব সুখ দিব নোৱাৰিলে কাকো কেতিয়াও দুখ নিদিব আৰু ময়ো আচলতে ইমান কাকো দুখ দিয়া নাছিলোঁ তুমি কি গাই আছা আকৌ অকণ কৈ দিয়া হৰি হৰি ৰাম ৰাম হৰি হৰি ৰাম ৰাম হৰি হৰি ৰাম 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 কোৱা
এতিয়া কথা হ'ল কি 100% পুৰুষৰ মানে পুৰুষৰ ভিতৰত 99% পুৰুষৰ চৰিত্ৰ কলুষিত। আজি মোৰ লগৰ ছোৱালী এজনীয়ে কৈছে যে তাইৰ হাজবেণ্ডে বেলেগ ছোৱালী এজনী ভাল পায়, মানে বেলেগ ছোৱালী 2-3জনীৰ লগত ফোনত কথা পাতি থাকে। ইপিনে তেওঁৰ 2টা সন্তান আছে, ছোৱালী এজনী আছে, ল'ৰা এটা আছে, বেলেগ ধুনীয়া ধুনীয়া বহুত মৰম লগা, মানে ধুনীয়া ধুনীয়া সন্তান 2টা। তেতিয়াহ'লে প্ৰথম সন্তানটো ল'ৰা, পিছৰ সন্তানটো ছোৱালী। তেতিয়াহ'লে মানে সেই ল'ৰাজনে কি কৰিছে? আৰু যিজনী ছোৱালীয়ে কৈছে যে মোৰ হাজবেণ্ডে বেলেগ ছোৱালীৰ লগত কথা পাতি থাকে, তেতিয়াহ'লে সেই মানুহজনীক কৈছোঁ, আপুনিতো গৰ্ব কৰিছিল নিজৰ সন্তান, মানে তেওঁ নকৰিবও পাৰে কিন্তু কৰেই, মানে 100% পুত্ৰ সন্তান এটা জন্ম দিয়াৰ লগে লগে মানুহজনী বুকুখন একদম ফুলি ডাঙৰ হৈ যায়। তেওঁতো কৈছিল, মানে ভাবিছিল চাগে, মানে তেওঁৰ দৰে বহুত মানুহে ভাবে মোৰ এটা পুত্ৰ সন্তান, মানে পুত্ৰ সন্তান জন্ম দিছোঁ বুলি বুকু ডাঠ কৰে। কিন্তু আপুনি কি শিক্ষা দিলে আপুনি? আচলতে আপোনালোকৰ মনবোৰ বহুত ঠেক আৰু কলুষিত, সেইটো কাৰণে মানে এনেকুৱা। মানে মুখৰ পৰা কি ওলাইছে, মগজত কি সৃষ্টি হৈছে সেইবিলাক কথা মই নাজানো, কিন্তু মানে ইমানেই দুখ পাইছোঁ মই ভাবিব নোৱাৰাকৈ। কেলৈ জানো অন্তত ইমান বেয়া লাগিছে সেইটো কথা নাজানো দেই। এতিয়া চব কথা বাদ দিলোঁ, যি হ'ল আপোনালোকক ক'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব মানে কেনেকৈ উত্তৰ দিব লাগে। আৰু মই এটা কথাই কওঁ আপোনালোকক, কুকুৰক পূজা দিও মানে সন্তানৰ মুখ নেদেখে, আৰু তেনেস্থলত মানুহে ল'ৰাই হওক বা ছোৱালীয়ে হওক সন্তান এটি পাইছে, মানে চোৰ ডকাইত ধৰ্ষণকাৰী নসজাই মানুহ হিচাপে এই দেশত প্ৰতিষ্ঠিত কৰাটো একদম মূল মন্ত্ৰ। আৰু আপোনালোকে সন্তান জন্ম দিব, মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব, ল'ৰা বা ছোৱালী হিচাপে নহয়। ধন্যবাদ।